বৰ্তমান মই আহি আছোঁ ৰাজস্থানৰ পুষ্কৰলৈ আৰু এই মৰুভূমি অঞ্চলত সোমাবলৈ হ'লে আমি কেমেল ৰাইড অথবা সাফাৰী ৰাইড কৰিব লাগিব যেহেতু মই উটত আগতে উঠি পোৱা নাই গতিকে কেমেল ৰাইড অপশ্যনটোৱে বেছি ভাল লাগিলে মোৰ আৰু উটত উঠি ৰাজস্থানৰ মৰুভূমি চোৱাটো এটা বেলেগ অনুভৱ এই উটবোৰক সুন্দৰকৈ খোৱা দিয়াৰ লগতে প্ৰতিপালনো খুব সুন্দৰভাৱে কৰা হয় भय क्या কৈছিলো कुछ तो नहीं करेगा ना वो मुझे पड़ा चांस আছে তোমাৰ ফালে পড়া চান্স নাই ৰখি আছে মোৰ ফালে চান্স আছে আৰু এয়া এগৰাকী কণমানি ছোৱালী মোৰ হাতত বিস্কুট এক পেকেট আছিল তাইক দি দিলো गाड़ी में बजरंगलाल का जाने के टाइम লৈ চালি ফলে আমি পুষ্কৰৰ মৰুভূমিৰ মাজত আছো আৰু মৰুভূমিৰ মাজত এতিয়া আমি চাহ আৰু মেগী খাম আমাৰ ভাগ্য ভাল যে আমি মৰুভূমিৰ মাজতে একাপ চাহ আৰু মেগী খাব পালো মোৰ পিছফালে আছে গায়ত্ৰী দেৱীৰ মন্দিৰ আৰু এই মন্দিৰটোত ৰোপ ৱেৰে যাব লাগে এইটো হ'ল গায়ত্ৰী দেৱীৰ মন্দিৰ আৰু এই মৰুভূমিৰ মাজতে বহুতো বঞ্জাৰাৰ ঘৰো আমি দেখিবলৈ পাইছো মই অকমান দেখাইছো আপোনালোকক এইবিলাক হ'ল বঞ্জাৰাৰ ঘৰ চান্স পাই সায়াংশেও বালিৰ সৈতে খুব খেলিলে ओ वाला पोते टूटिया का ये है सावला नायक क्रिसमस तो আৰু এয়া হ'ল আমাৰ উভতনি যাত্ৰা ৰাজস্থানৰ মনোমোহা স্মৃতিসমূহ পৰৱৰ্তী ভ্লগত মই দেখুৱাই যাম